কাৰণে সঠিক ব্যৱস্থা লোৱা নহল, সেই হিমন্ত বিশ্ব শৰ্মাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। যি হিমন্ত বিশ্ব শৰ্মাই আমাৰ ডিঙিৰ কণ্ঠ বন্ধ কৰি দিব খুজিছে, ফেচবুকত কবিতা এটা লিখিবলৈ নিদিয়ে, জুবিন গাৰ্গৰ ন্যায় বিচাৰিবলৈ নিদিয়ে, কাৰা নালাগে বুলি কবলৈ নিদিয়ে, সেই হিমন্ত বিশ্ব শৰ্মাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। লাগিব নে নাই? যদি লাগে সকলোৱে জোৰকে আকৌ এটা হাত তালে, শুনাই নাই, মই এনেকুৱাকে ভালকে শুনা নাই, হিমন্ত একো শুনিব আৰু জোৰকে। হাতত ধুলে নাযায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। জুবিন গাৰ্গৰ ন্যায় লাগিবই, জুবিন গাৰ্গৰ ন্যায় লাগিবই, জুবিন গাৰ্গৰ ন্যায় লাগিবই, জুবিন গাৰ্গৰ হত্যাকাৰীক ফাঁচি দিব লাগিবই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী এইটো হ'ল যে সেই চৰকাৰৰ দিনত আমাৰ অসমৰ আটাইতকৈ মৰমৰ মানুহ জুবিন গাৰ্গক হত্যা কৰা হ'ল। হয় নে নহয়? আমাক জুবিন গাৰ্গৰ ন্যায় লাগে নে নালাগে? যদি লাগে সকলোৱে একেলগতে এটা হাত তালি বজাওক। জুবিন গাৰ্গৰ ন্যায় দিয়ক, জুবিন গাৰ্গৰ ন্যায় দিয়ক, জুবিন গাৰ্গৰ ন্যায় দিয়ক, জুবিন গাৰ্গৰ ন্যায় দিয়ক, জুবিন গাৰ্গৰ ন্যায় দিয়ক। এনেকে আপোনালোকে এবাৰ ক'ব, যি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আমাৰ মৰমৰ জুবিন গাৰ্গক মৃত্যু মুখত পেলোৱা হ'ল, হত্যা কৰা হ'ল, আৰু জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ধৰিবৰ কাৰণে সঠিক ব্যৱস্থা লোৱা নহল, সেই হিমন্ত বিশ্ব শৰ্মাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। যি হিমন্ত বিশ্ব শৰ্মাই আমাৰ ডিঙিৰ কণ্ঠ বন্ধ কৰি দিব খুজিছে, ফেচবুকত কবিতা এটা লিখিবলৈ নিদিয়ে, জুবিন গাৰ্গৰ ন্যায় বিচাৰিবলৈ নিদিয়ে, কাৰা নালাগে